দেবরাজ মই দেব সমাজৰ ৩৩ কোটি দেৱতাৰ মই পালক সুৰপতি মই ব্ৰজপালি মই মোৰ বৈভৱত মোৰ বিক্ৰমত স্তম্ভিত হৈ ত্ৰিজগতত কৰিছে গুণগান মনে অহংকাৰ দেৱৰাজ হেৰুৱাইছে আপুনি মান মৰ্যাদা কি বিক্ৰম কি সৌন্দৰ্য সকলোৰে আপুনি পাছ পৰা কি কি মই সখা দুষ্মন্ততকৈ বিক্ৰমত সৌন্দৰ্যত পিছ পৰা এয়া সত্য দেৱৰাজ মৰতৰ ৬১টি ৰজা দুষ্মন্ত অতিকে বিক্ৰম অতিকে ৰূপৱান কি মই সখা দুষ্মন্ততকৈ বিক্ৰমতো দেৱৰাজ নহলেনো কোন যুক্তিমতে অপেশ্বৰী মেনকাৰ কন্যা শকুন্তলাই আপোনাৰ সখা দুষ্মন্তক স্বামীৰূপে কৰিছে গ্ৰহণ কোন যুক্তিমতে দুষ্মন্তই মেনকাৰ সন্তান শকুন্তলাক জনাইছে প্ৰথম সত্যক নোৱাৰি বহিব এতিয়া কিয় কৰিছে ক্ৰোধ বন্ধ কৰিব নোৱাৰে আপুনি এই চন্দ্ৰৰ মুখ চিৰসত্যকে মই কৰি যাম ব্যক্ত জগতে আমাক চন্দ্ৰদেৱ জানেই জগতে আপোনাক শান্ত সমাহিত বুলি তেনেস্থলত আপুনি ক্ৰোধান্বিত হৈ আপুনি কৰিলে দেৱৰাজকে এয়া জানো উচিত কাৰ্য হৈছে দেৱতাৰ বাবে দেৱৰাজ বিত্ত হৈ মই কৰিলো আপোনাক ভীষণ অপমান মোৰ দুখ মাৰ্জনা কৰক দেৱৰাজ চন্দ্ৰদেৱ উঠক উঠক আপোনাৰ বচনে শিকালে মোক দৃষ্টিপাত কৰালে মোক অন্য এক দিশত বাৰু এই বিষয়ত মই কৰিম চিন্তা আজিলৈ সভা ইমানতেই ভংগ কৰা হওক